This is down. Welcome back to my new another vlog. কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো খবৰ ভালেই মানে বহুত বেছি গৰম দিছে সেইকাৰণে কাপোৰ চাপোৰ খুলি লৈছোঁ আৰু ব্লগ বনাইছোঁ আৰু আপোনালোকে দেখি পাইছে সূৰ্যদেৱতাৰ পাৱাৰ বহুত বেছি আৰু এতিয়া সময় হৈছে 8:30 আৰু সেইফালে আমি ভাত বনাইছোঁ মানে ভাত একচুৱেলি বনা হৈ গ'ল সেইফালে চব্জি বনাইছোঁ তো যোৱাকালি ইফালে অলপ চব্জি বাচি আছিলে সেইটো মানে মিলাই মেলি যেন বনাইছোঁ ইফালে দিগন্ত বহি আছে তো যোৱা বছৰ নহয় যোৱাকালি ৰাতিটো আমি ইয়াতে থাকিলোঁ আপোনালোকে দেখিব পাইছে এইভাগ মন্দিৰত শিৱ মন্দিৰ তো এইফালে মজা বিচনা চিচনা আছে ইয়াতে আমি শুলোঁ ইয়াত ধুনীয়া বতাহ মাৰি আছিলে এইফালৰ পৰা বতাহ মাৰিলে সেইফালে মজা বতাহ পাওঁ তো ইয়াত থাকি বহুতে বেছি ভাল লাগিল গাইছ আজি ঘৰৰ পৰা ওলাই অহা আমাৰ 92 days আৰু ইয়াৰ পৰা দিল্লী মিনিমাম 150 কিলোমিটাৰমান হ'ব চাগে মই চোৱা নাই এতিয়ালৈকে মেপ তো যিমান সোনকালে পাৰোঁ ইয়াৰ পৰা যাব লাগিব আৰু বহুতে বেছি গৰম সোনকালে যাম বুলি কওঁ কিন্তু সোনকালে যাব নোৱাৰোঁ গৰমটো বহুত বেছি তো বনাই খাই লওঁ আগতে আৰু আপোনালোকে দেখিব পাইছে হালত এতিয়া বেয়া হৈছে মানে হাত চাত চব শুকাইছে যেতিয়া ঘৰৰ পৰা ওলাই আহিছোঁ তেতিয়া অলপ শকত মকত আছিলোঁ এতিয়া মানে ক্ষীণমিন হৈ গৈছোঁ তো এইফালে কিবা কিবি মানে এতিয়া গেছ নাছিলে আমাৰ ওচৰত একচুৱেলি গেছ পাই গ'লোঁ এতিয়া গেছৰ পৰা এতিয়া মানে পূৰা মজাকৈ বনাই বনাই পূৰা খাই দিম যি পাওঁ সেইটোকে বনাই বনাই খাই থাকিম গাইছ মানে ৰাস্তাত আহি থাকোঁতে বস্তুটো আহি পালোঁ এইফালে ক'লা জামুন লাগি আছে ওপৰত মানে গছৰ ওপৰত তো ক'লা জামুন ছিঙি লওঁ ছিঙিব নোৱাৰোঁ দলি মাৰিয়ে পেলাব লাগিব গাইছ মানে এটা পাথৰ মাৰিলোঁ এটা পৰিলে মানে একো লছ হোৱা নাই গুচি আছোঁ মুজাফৰনগৰত আৰু ইয়াত ইমানেই বেছি ভিৰ কি কওঁ মানে ভুং ভাং কোনফালৰ পৰা গাড়ী আহিছে কোনফালৰ বাইক আহিছে একো বুজিবই পোৱা নাই আৰু মোৰ চাইকেলৰ বেৰেগো নাই আপোনালোকে দেখিব পাইছে পূৰা গৰমো গৰম আৰু টাউনৰ পৰা সোনকালে ওলাব লাগে গাইছ মানে কি হ'ল মানে কেইদিনমান মই ইউটিউবত ব্লগ কৰা নাই ন মানে সেইটো কাৰণে মই পাহৰি গৈছোঁ যে মোক ব্লগিং কৰিব লাগে মানে অলপ সময় বহিলোঁ মানে অলপ সময় মানে ভালেমান সময় বহিলোঁ 3-4 ঘণ্টা মানে সূৰ্যদেৱতাৰ পাৱাৰ বহুত বেছি হৈ আছিলে কিন্তু এতিয়া পাৱাৰ একেবাৰে নাই সূৰ্যদেৱতাৰ পাৱাৰ কিন্তু আমাৰ পাৱাৰ আহি গ'ল তো এতিয়া গৈ আছোঁ আমাৰ যাত্ৰা অভিমুখে তো আমি গৈ আছোঁ এতিয়া দিল্লী আৰু ইয়াৰ পৰা দিল্লী মিনিমাম 100 কিলোমিটাৰ হ'ব আৰু আজিতো গৈ নাপাম আৰু আমাৰ এদিন দুদিনৰ ৰাস্তা কাৰণ কিয় যে বহুত বেছি গৰম হৈছে এদিনত আমি 100 কিলোমিটাৰ কাভাৰ কৰিম কিন্তু 100 কিলোমিটাৰ কৰিব নোৱাৰোঁ বহুত বেছি গৰমৰ কাৰণে গাইছ সন্ধিয়া হৈ আহিলে তথাপিও মানে গৰম সহ্য কৰিব পৰা নাই ভাবিছোঁ কিবা এটা খাই যাওঁ আপোনালোকে দেখিব পাইছে এইফালে নেমু পানী তো আংকল এইফালে বনাইছে তো ফালুদা বনাম কৈছিলে তো সেইটো খাই ভাল নালাগে মোক নেমু পানীটোৱে খাম পেটৰ মানে ভাল হ'ব আৰু ডিঙি চেঙি মানে একে শুকাই আছে মানে খাই লওঁ সেইফালে পূৰা বৰফ গুড়া কৰি কৰি কেনেকৈ দি আছে চাব দেই এইটো খাতাৰে না খোৱালা মানে আমি বৰফ খাম মানে অ' কিয় বাত হে গাইছ দেখি ল'লে মানে মুখৰ পৰা পানীও লাগিছিলে তো বজাই দিওঁ মই সহ্য কৰিব নোৱাৰোঁ গাইছ ৰাতিয়ে চাইকেল চলাই আছোঁ কাৰণ দিনটোতো গৰমৰ কাৰণে চাইকেল চলাব নোৱাৰোঁ এতিয়া সময় হৈছে 8:30 আৰু চাওঁ কিমান সময়লৈকে চাইকেল চলাব পাৰোঁ আৰু এতিয়ালৈকে আমি ভাত খোৱা নাই ৰাতিপুৱা ভাত খাই ওলাইছিলোঁ চাওঁ ক'ৰবাত গেলামাল দোকান পালে তাৰপৰা কিবা কিবি চাউল লৈ ল'ম দালি লৈ ল'ম চয়াবিন লৈ ল'ম সেইকেইটা বস্তু লৈ ল'ম তাৰপাছত ক'ৰবাত ভাতটো বনাই খাম আৰু মানে ক'ৰবাত ভাতটো বনাই খালে আৰু টোপনিয়ে ধৰিব শুয়ে যাম মানে অকল বস্তুকেইটা লৈ ল'ম তাৰপাছত মানে যিমানটো চলাব পাৰিম চলাম আৰু ফাইনেলি আপোনালোকে দেখিব পাইছে আমি থকা ব্যৱস্থা কৰিলোঁ আৰু কোনো এইটো মন্দিৰ নহয় পেট্ৰল পাম্প নহয় সেইটো হৈছে পুলিচ ষ্টেচন গাইছ পুলিচ ষ্টেচন এইফালে আমাৰ ছাৰ বহি আছে গাইছ গুড মৰ্ণিং ধুনীয়াকৈ গা পা ধুলোঁ আৰু এতিয়া ইয়াৰ পৰা আমি যাবলৈ ওলাই দিলোঁ আৰু আপোনালোকে গম পাইছিলে যে কালি ইয়াত আমি থাকিছিলোঁ তো মানে ৰাতিপুৱা গা ধুই ওলাই দিলোঁ আৰু মানে দিনটোত মানে আমাক 3-4 গা ধুবই লাগে কাৰণ কিয় মানে দিনটোত বহুত বেছি গৰম পাওঁ আৰু এই গৰমত মানে গৰম সহ্য কৰিব নোৱাৰোঁ সেইটো কাৰণে 3-4 গা ধুবই লাগে আৰু বহুত জোৰকৈ বুকু বিষাই আছে মানে কিবা এটা খাবলৈ মন গৈছে সেইকাৰণে বলক সোনকালে যাম বেছি কথা এতিয়া মানে এনেকুৱা এটা ৰাস্তাত আহিলোঁ য'ত নেকি না দোকান আছে না খাবলৈ পানী আছে এই দেখিছে এইটো ৰাস্তাত পূৰা 64 কিলোমিটাৰ আছে না দোকান আছে না পানী খাবলৈ ক'ৰবাত হেৰি আছে এইফালে গাঁও এটা পাইছোঁ মানে সেই গাঁওখনতে গৈ মানে দোকান আছে বুলি কৈছে এই ভাইহঁত আহিছে তো মানে কিবা এটা খাই আহোঁ মানে ভোক লাগিছে ৰাতিপুৱা পৰা যিহেতু একো খোৱা নাই ইউপিত এতিয়া আমি এনেকুৱা এখন গাঁৱত আছোঁ ঘৰকেইটা দেখি বহুতে বেছি ভাল লাগিছে চব ডাঙৰ ডাঙৰ ঘৰ আপোনালোকে দেখি পাইছে চব পকাৰ ঘৰ আৰু চব ডাঙৰ ডাঙৰ ঘৰ এই আপোনালোকে দেখিছে আৰু এইটো গাঁৱৰ ৰাস্তা আৰু গাঁৱৰ ৰাস্তাত গৈ মানে কিবা এটা মজাই বেলেগ লাগিছে মানে গাঁও ফিল হৈছে ভাই ইছ গাঁও का नाम क्या है खिलवाड़ी तो खिलवाड़ी गाँव এতিয়া বৰ্তমান আছোঁ यूपी है ना यूपी 17 খেলবাৰী গাঁও আপোনালোকে দেখি পাইছে খাতৰনাক এটা গাঁৱতো আহি সোমাই গৈছোঁ য'ত নেকি মানুহকেইটা আমাৰ পূৰা ঘূৰি ঘূৰি চাই আছে গাঁৱৰ একেবাৰে ভিতৰৰ মাজত এইবিলাক চখ ইয়াত দোকান আছে কিন্তু গমেই পোৱা নাছিলোঁ ইয়াত দোকান আছে বুলি ইয়াত কি পাওঁ চিঙৰা পাওঁ আৰু ইয়াত চিঙৰা অৰ্ডাৰ দিছোঁ কেনেকৈ পাওঁ এতিয়া চাম দেই ফাইনেলি আহি গ'ল এইফালে চিঙৰা আৰু লগতে কিবা কিবি দিছে দহি চহি কিবা কিবি আছে গ্ৰীণ চাটনি খাই ভাল লাগিছে
अभी बज चुका है 7 और हम लोग अभी तक दिल्ली नहीं पहुँचे हैं क्योंकि पूरा दिन गर्मी था, इसलिए अभी हम शाम को साइकिल चला रहे हैं। और आप लोग देख सकते हो अभी मौसम कितना अच्छा हो रहा है, इधर भी सनसेट हो रहा है, कितना अच्छा दिख रहा है, कितना प्यारा दिख रहा है। और हम लोग चल रहे हैं दिल्ली की ओर। गाइस रास्ते में जाते वक्त हमें दिख चुका है इधर मोड़, आप लोग देख सकते हो इधर मोड़। तो हमारे आसाम में तो नहीं दिखता, लेकिन यहाँ पर दिखता है, तो देख लेता हूँ एक बार। और एक पक्षी दिखा है मुझे, लेकिन वो पता नहीं वो कौन सा जाति का है, कौन सा प्रजाति का है। ये देखिए, इसे मैं तो पहली बार देख रहा हूँ। मोर जैसा ही थोड़ा थोड़ा है ये क्या बोलते हैं, वो मेल है शायद, वो फीमेल है, ये मेल है शायद। आप लोगों को पीछे एक टोल गेट दिखाई दे रहा है, देख सकते हो। इस टोल गेट में मतलब क्रॉस कर रहे थे, तो एक बंदा आके जो वहाँ रहता है ना, जो क्या क्या है वो नहीं पता, गार्ड जैसे रहता है, वो लोग आके मतलब मुझे रोक रहे हैं। अरे रुकता कहाँ जा रहा है, अरे साइकिल वाले के रुकेगा क्या। उसके बाद और एक बंदा आ गया, तो वो स्टेबल इन लोग जाने थे, ये लोग ऑल इंडिया साइकिल कर रहे हैं, तो वो लोग वो खुद अपने आप चला गया है। मतलब पागल है वो बंदा, मतलब साइकिल वाले को रोक रहे हैं। नया नया नौकरी पे ज्वाइन किया है शायद।